হাই হেল্ল' নমস্কাৰ জয় আইখম মই শ্ৰী উত্তম নাথ আৰু আপোনালোকে চাই আছে BX TV বন্ধুসকল আজি আমি এটা নতুন সিৰিজ আৰম্ভ কৰিব লৈছোঁ সিৰিজটো হৈছে দেওবৰীয়া বিশেষ আৰু দেওবৰীয়া বিশেষত আপোনালোকক আমি দেখাবলৈ বিচাৰিম কিছুমান ব্লগছ আৰু নতুন ৰেচিপি এনেকুৱা ধৰণৰ বস্তু আমি দেওবৰীয়া আপোনালোকক দি যাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে সকলোৱে আকোৱালি ল'ব তেন্তে ৰৈ থাকি কি লাভ বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল আজি আমি দেওবৰীয়া বিশেষত আমি দেখাব বিচাৰিম বৰালি মাছৰ বইল মানুহে কেনেকৈ আমি মানে বনাব লাগে তো প্ৰথমে আমি কি ল'ব লাগিব তাৰ কাৰণে আমি ইয়া লৈছোঁ বৰালি মাছ আৰু লগত এটা আপুনি নেমু দেখা পাইছে এইটো সৰু নেমু মানে গোল নেমু হয় এইটো মই আধা ফাল লৈছোঁ আৰু এয়া হৈছে আপোনাৰ আদা নহৰু পেষ্ট এইটো মানে মই খুন্দি লৈছোঁ আপোনালোকে মিক্সিত দি ল'বও পাৰে কিন্তু মই খুন্দি লৈছোঁ আৰু এয়া হৈছে আদা সৰু সৰুকৈ অলপ কাটি লৈছোঁ তাৰপৰা এয়া হৈছে আপোনাৰ ধনিয়া পাতৰ কাটি লৈছোঁ নগা ধনিয়া বুলি কয় আমাৰ ফালে আৰু এয়া আপোনাৰ হেৰি জলকীয়া কেঁচা জলকীয়া আৰু এয়া হ'ল আপোনাৰ বিলাহী আৰু এটা বিলাহী লৈছোঁ আৰু এয়া আছে এটা পিঁয়াজ সেইটো মই আপোনাৰ খুন্দিয়ে লৈছোঁ মই মিক্সাৰ গ্ৰাইণ্ডাৰত দিয়া নাই আপোনালোকে প্ৰয়োজন সাপেক্ষে আপোনালোকে মিক্সাৰ গ্ৰাইণ্ডাৰত দিব পাৰে আৰু এয়া হৈছে গোটা জিৰা আৰু এয়া আছে এটা পিঁয়াজ গোটা পিঁয়াজ সেইটো মই কাটি লৈছোঁ আৰু এয়া মছলা কি আছে এয়া আছে হালধি এয়া হৈছে আপোনাৰ জলকীয়া গুড়ি এয়া ধনিয়া গুড়ি আৰু এয়া অলপ 1 চামুচ 1.5 চামুচমান আপোনাৰ নিমখ তো আমি কেনেকৈ বস্তুখিনি হেৰি কৰিব লাগিব সেয়া আপোনাক মই এতিয়া ক্ৰমান্বয়ে দেখাই যাম বলক আমি ভিডিঅ'টো ভালকৈ আৰম্ভ কৰোঁ পোনপ্ৰথমে আমি এই মাছখিনিত কি কৰিম এই নেমু টেঙাটো এনেকৈ আমি চেপি ল'ম এনেকৈ সম্পূৰ্ণভাৱে নেমুটো মানে চুবত পোৱাকৈ আমি বস্তুটো আমি চেপি ল'ম চেপি পিনি হেৰি কৰি ল'ম এই গুটি চুটি থাকিলে গুটিবিলাক ছাইড কৰি দিব মানে কেলৈ গুটিবিলাক আহি গ'লে মানে ধৰক ইয়াৰ হেৰিটো বেয়া হৈ যায় তো এতিয়া আমি দিব লাগিব ইয়াত হালধি প্ৰথমতে আমি হালধি দিম হালধি আপুনি নিজৰ প্ৰয়োজন সাপেক্ষে আপুনি দিব মই দিছোঁ তাত অলপ আমি এনেকৈ ধৰক ৰেড চিলি অলপ দিম এনেকৈ ঠিক আছে আৰু অলপ দিম আপোনাৰ ধনিয়া পাউডাৰ অলপ এনেকৈ দিলোঁ ঠিক আছে আপুনি নিজৰ মানে কিমানখিনি মাছ আপুনি লয় তাৰ হেৰিত আপুনি ল'ব তো ইয়াত ল'ম অলপ আদা নহৰু পেষ্ট এইটো আদা নহৰু পেষ্ট অলপ ল'ম ইয়াত ল'ম প্ৰায় আপোনাৰ 2 চামুচ 1.5 চামুচ 1.5 চামুচ পাব লাগে লৈছোঁ আৰু এতিয়া অলপ নিমখটোতো নিদিলে আমাৰ সোৱাদখিনিতো আমি অনুমানেই কৰিব নোৱাৰিম তো নিমখ অলপ আমি দি লৈছোঁ সেইটো আপোনালোকে বনোৱা মানুহ যেতিয়া গম পাব নিমখ কিমান দিব লাগিব তো সেই সাপেক্ষে আমি নিমখটো দিব লাগিব এতিয়া সকলো বস্তু দিয়া হৈ গৈছে এতিয়া আমি কি কৰিম এইখিনি বস্তু আমি মানে সানি ল'ম ধুনীয়াকৈ মই হাতে ব্যৱহাৰ কৰিছোঁ কেৰাহীটো অলপ গৰম কৰি লৈছোঁ প্ৰথমতে আমি জুই জ্বলাই এয়া গৰম হৈ গৈছে এতিয়া আমি ইয়াত প্ৰায় আপোনাৰ 2-3 চামুচমানৰ আমি তেল দি দিম মই আন্দাজত দি দিছোঁ আপোনালোকে হেৰি কৰি ল'ব পাৰে এয়া 2-3 চামুচমানৰ মই তেল দিছোঁ মিঠাতেল মাষ্টাৰ্ড অইল তেলটো মানে অলপ গৰম হ'লে তো ইয়াত আমি এটা তেজপাত এনেকৈ দি দিম এটা বা দুটা আপুনি দিব পাৰে মই এটাই দিছোঁ কেইটামান এই জিৰা দিছোঁ গোটা জিৰা যে আছিলে মই গোটা জিৰা কেইটামান দি দিছোঁ তাৰপিছত মই দিম আপোনাৰ কটা পিঁয়াজখিনি দিলোঁ কটা পিঁয়াজখিনি এতিয়া আমি বাদামী কালাৰ নোহোৱা পৰ্যন্ত ইয়াত হেৰি কৰিম ভাজি মানে আৰু যি কালাৰ আছিলে অন্য কালাৰবিলাক দি দিব লাগিব মানে যিখিনি আপোনাক দেখুৱাইছিলোঁ প্ৰথমে তাৰে এইবিলাক অলপ আৰু আপোনাৰ প্ৰয়োজন সাপেক্ষে আপুনি দিব কিছুমানে মছলা কম খায় কিছুমানে বেছি খায় তো সেইটো হিচাপত আপুনি দি ল'ব আৰু হেৰি হিচাপে এই অলপ যেতিয়া লাগি যোৱা যেন পাব তেন্তে পানী দি দিব লাগিব এতিয়া মাছটো আমি ইয়াত হেৰি কৰিম আমি দি দিম ধুনীয়াকৈ
বনাবলৈ এখন এনেকৈ কাঁহী ব্যৱহাৰ কৰিছোঁ। কাৰোবাৰ ঢাকনি থাকিলে বেলেগ থাকে, মই এনে মানে কাঁহীখন মানে ইয়াত খাপ খাই যায় ইয়াৰ হেৰিতে, তো মই সেইটো হিচাপত দি দিছোঁ। প্ৰায় আপোনাৰ এইটো 2-3 মিনিটৰ মূৰে মূৰে আপুনি উলিয়াই চাব লাগিব কেনেকৈ মানে বস্তুটো হেৰি হৈছে নে নাই হোৱা। এতিয়া ঢাকনিখন মই উলটিয়াই চাম। আপুনি হাত ব্যৱহাৰ নকৰিব, পুৰি যাব ঢাকনিখন যিহেতু গৰম হৈ যায়। তো অলপ এইটো চিষ্টেমত হেৰি কৰিব। তাৰপিছত মাছটো এনেকৈ লাহে লাহে এবাৰ এনেকৈ আপুনি লুকুৱাই দিব, কাৰণ বস্তুটো নহ'লে এটা ছাইড সিজিব, নহ'লে এটা ছাইড ভালকৈ নিসিজিব। সেইটো কাৰণে মানে আমি এনেকৈ লুটিয়াই দিব লাগিব। ইয়াৰ যিটো কালাৰ দেখি চাগে গম পাইছে, পাৰফিউমটো যথেষ্টখিনি ধুনীয়া আহিছে। লাগিছেতো খাই বহুত ভালেই লাগিব, কিন্তু খাই চালেহে গম পোৱা যাব, নহয় জানো? ৰাখিছিলোঁ আপোনাৰ বিলাহীবিলাক যে ৰাখিছিলোঁ, তো বিলাহীবিলাক মই এটুকুৰা এটুকুৰাকৈ ধুনীয়াকৈ দি দিওঁ। তেনেই ইজি, আপুনি ঘৰত বনাই খাই চাব পাৰিব। তেনেই ইজি, একদম বৰ বিশেষ টান বস্তু নহয়। মানুহে এনেই কয়, ইমান টান নহয়। আপুনি বিলাহীটো হেৰি নকৰি আপুনি খৰিচাও দিব পাৰে। তো সাধাৰণতে বৰালি মাছৰ লগত খৰিচাটো ভাল নহয় মানে, সেইটো কাৰণে মই বিলাহীকে দিছোঁ। তো আপুনি বিলাহীয়ে দিব, মানে মই যিটো ভাবিছোঁ মানে বিলাহী দিলে ভাল হয়, তো বিলাহী দিব তেনেকৈ। পুনৰবাৰ আমি আকৌ ইয়াক এবাৰ ঢাকি দিওঁ, অলপ পানী দি দিওঁ যাতে বস্তুটো লাগি নাযাওক। পুনৰবাৰ আমি ইয়াক সুন্দৰকৈ ঢাকি দিম। এয়া কমপ্লিট হৈছেগৈ আৰু আপোনালোকৰ মাজত এই ৰেচিপিটো। এতিয়া ৰেচিপিটো সোৱাদ লোৱাহে কথা আৰু। খাই লৈ কেনেকুৱা পালে জনাব কমেণ্ট কৰি। আপোনালোকেও বনাই চাব, কেনেকুৱা পালে জনাব। ধন্যবাদ।